নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ পাছত মই আৰু এটা ভিডিঅ' আপোনালোকৰ আগত মই আগবঢ়াইছোঁ। আজি সৰ্বপ্ৰথম মই আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি গৰু বিহু দিনাখনে মই আপোনালোকৰ আগত এটা ভিডিঅ' আপলোড কৰিছোঁ। মই শ্ৰী প্ৰণৱ বৰুৱা, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব নকৰা আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমত এনে কিছুমান ডেকা আছে, তেখেতে কি কৰে, চহৰৰ যিমান দোকান আছে তেখেতলোকৰ পৰা পইচা কালেক্ট কৰি এখন ডাঙৰ বিহু পাতে আৰ্টিষ্ট মতে, আৰু তেখেতলোকৰ মানে যিটো অভদ্ৰামী মানে দোকানী মানে বিক্ৰী হওক নহওক পইচা জবৰদস্তি ল'ব বিচাৰে, গুণ্ডাগিৰি কৰি তেনেকুৱা এটা কৰে। এখন বিহু নহয় 4-5খন বিহু পাতে চুকে কোণে, তেনেকুৱা এটা কৰে এচাম ডেকাই। মই প্ৰত্যেককে নাই কোৱা, মই কিছুমান ল'ৰা কৈছোঁ তেনেকুৱা কৰে। যিবোৰ ল'ৰাই যে তেনেকুৱা কৰিছে বিহু তুলি যে ইমান ডাঙৰ বিহু পাতে, তাৰ বুলি তেখেতলোকে এনেকুৱা এটা কাম কৰকচোন যে অসমৰ প্ৰত্যেকখন গাঁৱতে বৃদ্ধসকল আছে, চকুৱে নেদেখে, দুখীয়া বৃদ্ধসকল, তেখেতলোকৰ মানে চকুৰ ট্ৰিটমেণ্ট কৰক, চিকিৎসা কৰক, তেনেকুৱা কৰিব লাগে। আৰু দুখীয়া মানুহ আছে, তেখেতলোকক মানে কাপোৰ দিয়ক, কাপোৰ কিনিবলৈ পইচা নাই সেনেকুৱা মানুহ আছে গাঁৱত, সেনেকুৱাবোৰ দিয়ক। আৰু ল'ৰা ছোৱালী স্কুল যাবৰ কাৰণে কিতাপ নাই, বহি নাই, তেখেতলোকক মানে বহি কিনি দিয়ক দুখীয়া ল'ৰা ছোৱালী, সেনেকুৱা এটা কাম কৰক। তেনে কৰিলে মানে অসমীয়া জাতিটো যে কিমান ওপৰলৈ উঠি যাব। এটা জাতিৰ ওপৰলৈ উঠা মানে সেইটো তাত বহুত কথা আছে। এনেই ফটকৈ এটা জাতি ফটকৈ উঠি নাযায়, এটা জাতি যে উঠে তাত বহুত কথা আছে। আজি মাৰোৱাৰী জাতিটো যে ইমান ওপৰলৈ উঠিছে তাত বহুত কথা আছে। বাৰু যি নহওক, মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট দিব। মই প্ৰত্যেক ডেকা ল'ৰাকে নাই কোৱা, কিছুমান ডেকা ল'ৰাকে কৈছোঁ কথা দেই। খবৰ ৰাখিছোঁ, মই আজি আহিছোঁ, ধন্যবাদ।